পৰীক্ষাবিহীন মেট্ৰিক পৰীক্ষাৰ ফলাফলত সন্তুষ্ট নহয় সচেতন মহল। পৰীক্ষাবিহীন হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ সন্তুষ্ট নহয় সচেতন মহল। সচেতন মহলে অভিযোগ কৰা মতে নৱম শ্ৰেণীতকৈ দশম শ্ৰেণীৰ ভাল ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত বেছি গুৰুত্ব প্ৰদান কৰে। কিছুমান ভাল ছাত্ৰ ছাত্ৰীয়ে দশম শ্ৰেণীত টিউচন পঢ়ি পাঠ সম্পন্ন কৰে। এইবেলি ভাল আৰু বেয়া ছাত্ৰক বিশেষকৈ নৱমমান শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি মেট্ৰিকৰ ফলাফল ঘোষণা কৰে। সমাজ ব্যৱস্থা যোগাযোগ আৰু একাংশ স্বাৰ্থপৰ শিক্ষকৰ বাবে কিছু সংখ্যক বিদ্যালয়ত অনিয়ম হোৱা বুলিও অভিযোগ উত্থাপন হৈছে। উদাহৰণস্বৰূপে গোৱালপাৰা জিলাৰ এটা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে যাৰ ৰোল নম্বৰ আছিল 20 অথবা 21 সেইগৰাকীয়ে মেট্ৰিকত লাভ কৰিলে 86% নম্বৰ। আনহাতে ভাল ছাত্ৰী যাৰ নৱম শ্ৰেণীৰ ৰোল নম্বৰ আছিলে 10 অথবা 19 সেইগৰাকী মেট্ৰিকত পালে 82% নম্বৰ। তাৰোপৰি মেট্ৰিকত পাছ কৰিব নোৱাৰা একাংশ দুৰ্বল ছাত্ৰ ছাত্ৰী এইবেলি মেট্ৰিক পাছ কৰিবলৈ সক্ষম হ'ল। মুঠৰ ওপৰত বহু ভাল ছাত্ৰ ছাত্ৰীয়ে অশেষ কষ্ট কৰিও ভাল নম্বৰ পাবলৈ সক্ষম নহ'ল। লক্ষীপুৰৰ পৰা নুৰ আমিনৰ সহযোগত মতিউৰ ৰহমানৰ ৰিপৰ্ট ABP আছাম। পাস কৰিলে হয় এবাৰ পাছ কৰিলোঁ। কি নাম তোমাৰ? সহিনুৰ কোনটো স্কুলৰ পৰা চৰকাৰ এক্সেলেণ্ট একাডেমি। এইটো চেণ্টাৰ কোনটো? এইটো ভগৱান চেণ্টাৰ। পৰীক্ষা নহ'লে হয় নহ'লে তুমি 9 ক্লাছ 9 যিটো মাৰ্ক আছে সেই মাৰ্ক আছে পাছ কৰিলা? হয় হয় সেই মাৰ্ক কিমান পাৰ্চেণ্ট দিছে? মানে 9ত আছিল 93 মান আছিল, এইবাৰ 97 পইণ্ট চামথিং ওলাইছে মেট্ৰিকত। যিখন স্কুল ভাল হয় পঢ়া ভাল হয় সেইখন স্কুলতে পঢ়িব লাগিব। আৰু সিদ্ধান্ত মানে লৈছোঁ দেউতাকৰ পৰা পৰামৰ্শ ল'ব লাগিব। যিটো পৰীক্ষা নোহোৱাকৈ যিটো ৰিজাল্ট হ'ল ফলাফল আজি ঘোষণা হ'ল, আচলতে এই পদ্ধতিটো তুমি শুদ্ধ বুলি ভাবা নেকি? মোৰ মতে এইখিনি যিটো পদ্ধতি সেই পদ্ধতি ভাল ষ্টুডেণ্টৰ কাৰণে অলপ বেয়াই হৈছে, কাৰণ সিহঁতে 9ত যিখিনি পঢ়ি পাৰ্চেণ্টেজ পাইছিল সেইখিনিতকৈ এইবাৰ যিটো মেট্ৰিকৰ কাৰণে পঢ়িছে তাতকৈ কিজানি বেছি পালহেঁতেন বা বেছি পাব আৰু পৰিছিলে আৰু বেছি, কিন্তু এইবাৰ তেনেকুৱা আৰু মেট্ৰিক দিবলৈ সুযোগো নাপাল। সেইকাৰণে ভাল ষ্টুডেণ্টৰ কাৰণে অলপ বেয়াই হৈছে। আৰু যিখিনি বেয়া ষ্টুডেণ্ট আছিল সেইখিনি মানে স্কুলৰ শিক্ষকসকলে সিহঁতক কিজানি পাছ কৰাই দিছে, সেইকাৰণে মোৰ এইখিনি অলপ বেয়াই হৈছে। এনেকৈ বহিছিলে ৰিজাল্ট কেনেকুৱা হৈছে? পাৰ্চেণ্টেজ ফলাফল রেজাল্ট ভালো হয়েছে। পার্সেন্টেজটো 95 আহিছে। 95? হ্যাঁ, মই জৈবং কামাখ্যাবাৰীৰ পৰা পৰীক্ষা দিছিলোঁ। তোমাৰ ভৱিষ্যত কোনটো লাইনত পঢ়িব বুলি ভাবিছা? কি হ'ব ভৱিষ্যত? মইতো মেডিকেলত পঢ়িব ভাবিছোঁ। মেডিকেলত পঢ়িব কাৰণে আশা কৰিছে? হ্যাঁ, আশা কৰিছোঁ। তোমাৰ হাইস্কুলৰ শিক্ষকবিলাকে কেনেকুৱা ধৰণৰ পাঠদান দিছিল? মোৰ হাইস্কুলৰ শিক্ষকবিলাকে ভালেই দিছে পাঠদান, ভালেই বুজাইছে, বঢ়িয়া পাঠদান দিছে। তুমি যে এইখিনি আগবাঢ়ি আহিলা তোমাৰ মা দেউতাকৰ কিবা অৱদান আছেনে নাই? আছে, মোৰ মাক দেউতাকৰ আছে, মোৰ ডাঙৰ দাদাইকৰ আছে, বহুত ছাপোৰ্ট কৰিছে সিহঁতে। সকলোৱে মৰম কৰিছে? হ্যাঁ, সকলোৱে মৰম কৰিছে। শ্ৰদ্ধা কৰিছে? হ্যাঁ, মোৰ দাদাইকে এডভান্সটো পঢ়াইছে, মেথমেটিক্সটো পঢ়াইছে, জেনাৰেল চায়েন্সটো পঢ়াইছে। অনুমানিক কয় ঘণ্টাকৈ কৰিছিলা? মই 12 ঘণ্টাকৈ ষ্টাডি কৰিছোঁ। 12 ঘণ্টাকৈ ষ্টাডি কৰিছিলা? কেতিয়াবা 10 ঘণ্টাও কৰিছোঁ। আচ্ছা, যিটো পৰীক্ষাৰ ৰেজাল্ট হয় যদি লিখিত পৰীক্ষা হ'লহেঁতেন ইয়াতকৈ ভাল ৰেজাল্ট হ'ল হয় নেকি? ইয়াতকৈ ভাল হ'লহেঁতেন, যিহেতু ক'ভিডৰ কাৰণে পৰীক্ষাটো নহ'ল। মোৰ স্কুলৰ পৰা যিটো মাৰ্ক দিছে মই সন্তুষ্ট হৈছোঁ, টিচাৰবিলাকে যিটো মাৰ্ক দিছে মই সন্তুষ্ট হৈছোঁ। যদি পৰীক্ষাটো হ'লহেঁতেন ইয়াতকৈ বেছি পালোহেঁতেন,